নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈ মৰম আৰু সম্ভাষণ জনাই আজি গণিতৰ তৃতীয় দিনৰ পাঠ তোমালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আগৰ ভিডিঅ'ৰ সহায়ত তোমালোকে 1ৰ পৰা 9লৈ গণনা কৰিব পাৰিছা নিশ্চয়। আজি আমি পুনৰ ছবি চাই সংখ্যা গণনা কৰোঁ আহাচোন। তলৰ বস্তুবোৰ সংখ্যা অনুসৰি ঘেৰ দিওঁ আহাচোন। লিখা আছে 3টা চৰাই, গতিকে ঘেৰ দিয়া হৈছে 3টা চৰাই থকা ছবিখনত। লিখা আছে 4টা আপেল, গতিকে ঘেৰ দিয়া হৈছে 4টা আপেল থকা ছবিখনত। এইবাৰ বাৰু কেইটাত ঘেৰ দিব লাগিব তোমালোকে ধৰিব পাৰিছানে? নিশ্চয় পাৰিছা। চপা ফুল থকা ছবিখনত ঘেৰ দিব লাগিব। ইয়াত বাৰু তোমালোকে ধৰিব পাৰিছানে? হয়, শুদ্ধ হৈছে। 5টা চৰাই থকা ছবিখনত ঘেৰ দিবলৈ দিয়া হৈছে। এইবাৰ আমি খালী ঠাইত সংখ্যা লিখোঁ আহা। সকলোৱে পাৰিছা নিশ্চয়। এতিয়া আমি 5ৰ সংখ্যাটো লিখোঁ আহাচোন। 4ৰ পিছত কিমান হ'ব কোৱাচোন? 5। ধুনীয়া হৈছে, পাৰিছা দেই। 7ৰ পাছত কি আহিব? 8। সুন্দৰ। 8ৰ পাছত জানিবানে কি হ'ব? 8ৰ পাছত 9। ধুনীয়া হৈছে। আহাচোন এইবাৰ আগৰ সংখ্যাটো লিখোঁ। পাৰিবা নিশ্চয়। 5। 5ৰ আগত কি হ'ব? 4। ধুনীয়া। 7ৰ আগত কি বহিব? পাৰিবা নিশ্চয়। 6। 4ৰ আগত কি বহিব মনত আছেনে তোমালোকৰ? 3। 9ৰ আগত কি হ'ব? এবাৰ মনত পেলোৱাচোন। 8। এইবাৰ আমি মাজৰ সংখ্যাটো লিখোঁ আহা। 2, 4 মাজৰ সংখ্যাটো হ'ব কিমান কোৱাচোন? 3। 4 আৰু 6 মাজৰ সংখ্যাটো কিমান হ'ব? 5। 7 আৰু 9ৰ মাজত কি বহিব? 8। এতিয়া আছে তোমালোকৰ গৃহকৰ্ম। তলৰ ছবিবোৰ চোৱা আৰু গণনা কৰি পোৱা সংখ্যাত ঘেৰ দিয়া। ইয়াত কেইটা বেঙেনা আছে তোমালোকে হিচাপ কৰি যোনটো সংখ্যা হয় তাত ঘেৰ দি দিবা। এই ছবিখনলৈ চোৱাচোন। কেইটা জিৰাফ আছে হিচাপ কৰি যিটো সংখ্যাত পোৱা সেই সংখ্যাটোত ঘেৰ দি দিবা। বান্দৰ কেইটা দেখিছানে? কেইটা আছে? হিচাপ কৰি যিটো পাইছা সেই সংখ্যাটোত ঘেৰ দি দিবা। ছাতিকেইটা দেখিছা নিশ্চয়। তোমালোকৰ বহুত ভাল লাগিছে নহয় জানো ছাতিকেইটা দেখি? হিচাপ কৰি সংখ্যাটোত ঘেৰ দি দিবা দেই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।